তৰকাৰী কাটিছা? অঁ মা, তোমাৰ কিবা বস্তুৰ প্ৰয়োজন হ'লে মোক ক'ব পাৰা। তুমি জোনাকক কিমান জানা মই নাজানো। মই তাৰ মাক যিহেতু, মোৰ ল'ৰা হিচাপে মই তাক জানো। সঁচা ক'বলৈ গ'লে সি আমাতকৈ অলপ বেলেগ। সি কথাবোৰ বহুত বেছি চিন্তা কৰে জানা। তুমি মোৰ ছোৱালীৰ বয়সৰ, তাতকৈ ডাঙৰ কথা তুমি মোৰ ছোৱালীৰ বান্ধৱী। নাজানো আমি তোমাৰ মা দেউতা হ'ব পাৰোঁ নে নোৱাৰোঁ, কিন্তু আমাৰ কাৰণে তুমি এইখন ঘৰৰ বোৱাৰী নহয়, ডাঙৰ ছোৱালী। এতিয়াৰ পৰা এইখন ঘৰ তোমাৰ নিজৰ। এইখন ঘৰৰ প্ৰতিটো কথাত তোমাৰ মাত মাতাৰ যেনেকৈ অধিকাৰ আছে তেনেকৈ দায়িত্বও আছে। বুজিছোঁ মা। তুমি মাত্ৰ আমাক পৰ বুলি নাভাবিলেই হ'ল। মই তোমাৰ মা হ'ব নোৱাৰিলেও মই কিন্তু তোমাৰ বান্ধৱী হ'ব চেষ্টা কৰিম। আপুনি তেনেকৈ কিয় কৈছে? আচলতে ময়ে বহুত ভাগ্যৱান। আপোনালোকৰ দৰে এহাল মা দেউতা পাইছোঁ। নিজৰ মা দেউতা হেৰুৱাৰ পাছত যি মৰম চিৰদিনৰ বাবে হেৰুৱাম বুলি ভাবিছিলোঁ, সেই মৰমখিনি আকৌ আপোনালোকে দিছে। মোক ইয়াতকৈ বেছি আৰু একো নালাগে। তোমালোকৰ বয়সত আমি বহুত কথাই নাজানিছিলোঁ, কিন্তু এতিয়া তোমালোকে আমাতকৈ বহুত আগবঢ়া। সেইকাৰণে এতিয়া তোমালোকে কিছুমান সিদ্ধান্ত নিজে ল'ব পাৰা। তাৰ ভুলবোৰত তুমি আঙুলিয়াই দিয়াটো দায়িত্ব। চাকৰি নহ'লেও জীৱনটো চলাব পাৰিবা। তোমালোক দুয়ো শিক্ষিত যেতিয়া আমাৰ আৰু চিন্তা কৰিবলগীয়া একো নাই। কেৱল তোমালোকে নিজে নিজৰ দায়িত্বখিনি ভগাই লৈ জীৱনটো আগবাঢ়ি যাবা। তোমালোকক বহুতে বহুত কথা ক'ব, আৰু কেতিয়াবা এনেকুৱা দিন আহিব তোমালোকৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। কিন্তু এটা কথা মনত ৰাখিবা, সংসাৰখন কিন্তু কেৱল তোমালোকৰ নিজৰ।